ঊলৰ মেখেলা চাদৰ কেইযোৰমান লগাইছিলোঁ আৰু এয়া হিৰক বান্ধি আছোঁ। ভাবিলোঁ আপোনালোককো অলপমান দেখাওঁ। যিসকলে বাৰু জানে তেখেতলোকে বাৰু নাচালেও হ'ব, বা যিসকলে নাজানে তেওঁলোকৰ অলপমান সহায় হ'ব বুলি ভাবিলোঁ। এয়া মানে এযোৰ তলৰ এযোৰ ওপৰকৈ এনেকৈ দুডাল চি বাছি ল'ব লাগিব। বাছি এযোৰ এযোৰকৈ বান্ধি বৰ্ণালী সূতা এনেচাৰ পৰা এনেকৈ কাটি লৈছোঁ। আৰু বৰ্ণালী সূতাটো পিছল হয়, যিহেতু পিছল হ'লে মানে ফুলটো পাছত দাঙিবলৈ সুবিধা হয়, তেতিয়া পটাপট মানে দাং খাই যায়, লাগি নধৰে অকণো। আৰু এনেকৈ কেঁচা কেঁচিকৈ গোটেইখিনি সম্পূৰ্ণ এটা মূৰৰ পৰা ইটো মূৰলৈ তলত বান্ধি ল'ব লাগিব। বান্ধি লোৱাৰ পাছত এনেকৈ ওপৰত কৰি পিনি ফুলটো বহিবৰ পৰা চাই চাই ফুলটো তুলিব লাগিব। এফালৰ পৰা ফুলটো চাই মেলি ধুনীয়াকৈ বান্ধি লোৱা হয়, তাৰপিছতহে ফুলটো হয়। কিনা কাপোৰ যিমানেই দামী নহওক কিয়, কিন্তু এই বোৱা কাপোৰযোৰ সমান কেতিয়াও হ'ব নোৱাৰে, নহয়নে বাৰু? বোৱা কাপোৰযোৰ মোৰ কিন্তু খুবেই প্ৰিয়। বোৱা কাপোৰখিনি ভালো লাগে দেখিবলৈ। আৰু হিৰক বান্ধি মেলি যেতিয়া শেষ হ'ব, তেতিয়া লাষ্টত ফুলটো উঠিব। ফুলটো উঠাৰ পিছত মই আপোনালোকক আকৌ বেলেগ এদিন দেখাবলৈ চেষ্টা কৰিম, কিয়নো আজি একেবাৰতে দেখাব নোৱাৰোঁ। আৰু এই ওপৰত ফুলটো বান্ধি লোৱা হৈছিলে, আগতে মই বান্ধি থোৱা আছিল।